بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته আজি আমি শাবান মাহৰ বিষয় আলোচনা কৰিম অৰ্থাৎ সবে বৰতৰ বিষয় আলোচনা কৰিম সবে বৰতৰ কিছু ফজিলত আপোনালোকৰ ওচৰত দাঙি ধৰিম ইনশাআল্লাহ সকলোৱে ভিডিওটো শেষলৈ চাই থাকিব সবে বৰত বহুত উলামাই বহুত মানুহে বেদাত বুলি কোৱা হয় আসলতে সবে বৰত বেদাত নহয় কাৰণ বহুত হাদিসৰ দ্বাৰা প্ৰমাণিত হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি সাল্লামে নিজে আদেশ কৰিছে যে সবে বৰতৰ দিনাখনৰ ৰাতি তোমালোকে নামাজ পঢ়িবা আৰু দিনত ৰোজা ৰাখিবা এনেকুৱা বহুত হাদিসৰ দ্বাৰা প্ৰমাণিত তো সেই বিষয়ে সেই অনুযায়ী আমি কি কৰি দুই চাৰি এষাৰ আপোনালোকৰ ওচৰত ফজিলত দাঙি ধৰিছো সবে বৰত অৰ্থাৎ বৰতৰ অৰ্থ হৈছে মুক্তি পোৱাৰ দিন আৰু সব মানে হৈছে ৰাতি সবে বৰতৰ দিনাখন আল্লাহ ৰব্বুল ইজ্জতে তেওঁৰ ৰহমতৰ দ্বাৰাই মুমিন বান্দা হক জাহান্নামৰ পৰা মুক্তি দান কৰে আৰু এটা হাদিসত আহিছে হযরত আব্দুল্লাহ বিন উমৰ রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত তেওঁ কয় যে পাঁচটা ৰাতিৰ দোৱা আল্লাহৰ ওচৰত বেছিকৈ কবুল হয় অৰ্থাৎ পাঁচটা ৰাতিৰ দোৱা আল্লাহৰ ওচৰত বেছিকৈ কবুল হয় আৰু সেই দোৱা কেইটা হৈছে জুমাৰ দিনাখনৰ ৰাতি কোনোবা ব্যক্তিয়ে যদি দোৱা কৰে সেই দোৱা লগে লগে কবুল হয় বা বহুত আশা থাকে দোৱা কবুল হোৱাৰ তাৰ পিছত হৈছে ৰজব মাহৰ প্ৰথম তাৰিখৰ দিনাখনৰ ৰাতি কোনোবা ব্যক্তিয়ে যদি দোৱা কৰে সেই দোৱা কবুল হোৱাৰ আশা থাকে বহুত তাৰ পিছত হৈছে শাবান মাহৰ 15 তাৰিখৰ দিনাখন অৰ্থাৎ সবে বৰতৰ দিনাখনৰ ৰাতি আল্লাহৰ ওচৰত এই দিনাখনৰ ৰাতি আল্লাহৰ ওচৰত কবুল হয় বা বেছি গ্ৰহণযোগ্য হয় সেই দিনাখনৰ দোৱা আৰু দুই ঈদৰ ৰাতি অৰ্থাৎ দুই ঈদৰ দিনাখনৰ ৰাতি আল্লাহৰ ওচৰত দুই ঈদৰ দিনাখনৰ ৰাতিৰ দোৱা আল্লাহৰ ওচৰত বেছি কবুল হয় এতিয়া আমি গম পালো যে আমি মুক্তি পোৱাৰ কাৰণে সবে বৰতৰ দিনাখন আপোনাৰ মোৰ অতীতৰ হৈ যোৱা গুনাহবোৰৰ কাৰণে যাতে সবে বৰতৰ দিনাখন আমি ক্ষমা বিচাৰি লওঁ আৰু আমাৰ যিমানবোৰ যাৱতীয় অসুবিধা আছে সেই দিনাখনে আল্লাহৰ ওচৰত কান্দা কটা কৰি যাতে আমি দোৱা কৰোঁ আৰু সেই দোৱা নিশ্চয় আল্লাহে কবুল কৰি ল'ব এটা হাদিসত আহিছে হযরত আলী বিন আবু তালিব রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে যে শাবান মাহৰ 15 তাৰিখে অৰ্থাৎ সবে বৰতৰ দিনাখনৰ ৰাতি তোমালোকে বেছিকৈ নামাজ পঢ়িবা আৰু দিনত ৰোজা ৰাখিবা কাৰণ 14 তাৰিখৰ দিনাখনৰ সূৰ্য মাৰ যোৱাৰ পিছত শাবান মাহৰ 15 তাৰিখ আৰম্ভ হয় আৰু সেই ৰাতিয়ে আল্লাহে এলান কৰি কয় যে কোনোবা এনেকুৱা ব্যক্তি আছে নেকি মোৰ পৰা ক্ষমা বিচৰা মই আল্লাহে তেওঁলোকক ক্ষমা কৰি দিম আৰু আল্লাহে এলান কৰি কয় এনেকুৱা কোনোবা ব্যক্তি আছে নেকি যে ৰিজিক বিচৰা মই তেওঁলোকক ৰিজিক দান কৰিম তো সেই সবে বৰতৰ দিনাখন আল্লাহ ৰব্বুল ইজ্জতে সবে বৰতৰ দিনাখনৰ ৰাতি আল্লাহ ৰব্বুল ইজ্জতে এলান কৰি কয় যে এনেকুৱা ব্যক্তি আছে নেকি কোনোবা ক্ষমা বিচৰা মই তেওঁলোকক ক্ষমা কৰি দিম আৰু ৰিজিক বিচৰা এনেকুৱা ব্যক্তি আছে নেকি মই তেওঁলোকক ৰিজিক দান কৰিম তো সেই কাৰণে আমি যিমানবোৰ অতীতত হৈ যোৱা গুনাহ কৰিছোঁ সকলো গুনাহৰ কাৰণে সেই দিনাখন আমি আল্লাহৰ ওচৰত লজ্জিত হৈ এটোপাল চকুৰ পানী পেলাই আল্লাহৰ ওচৰত ক্ষমা বিচাৰিম সেইজন আল্লাহে আপোনাক মোক নিশ্চয় ক্ষমা কৰি দিব আৰু যদি আমাৰ যিমানবোৰ অভাৱনাতন আছে অভাৱ অভিযোগ আছে সকলো সেই দিনাখন আমি আল্লাহৰ ওচৰত কান্দা কটা কৰি এটোপাল চকুৰ পানী পেলাই আল্লাহে দোৱা নিশ্চয় কবুল কৰিব আৰু এটা হাদিসত আহিছে হযরতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহা এদিনাখন হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিলে ইয়া ৰাসূলুল্লাহ আপোনাৰ সকলো মাহতকৈ শাবান মাহ অতি পছন্দনীয় নেকি কাৰণ সকলো মাহতকৈ আপুনি শাবান মাহত গোটেই মাহ ৰোজা ৰাখে তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে প্ৰত্যেক বছৰ মৃত্যু হোৱা ব্যক্তিৰ নাম এই শাবান মাহত লিপিবদ্ধ কৰি লিখি লয় প্ৰত্যেক বছৰৰ মানুহে যে ইন্তেকাল হয় সেই মানুহে কেনেকৈ মৰিব কি ধৰণে মৰিব কি অসুখ বিসুখ হৈ মৰিব সেইবিলাক আল্লাহ ৰব্বুল ইজ্জতে শাবান মাহত লিখি লয়
সেইকাৰণে মই এইটোৱে পছন্দ কৰোঁ যাতে মোৰ ৰোজা ৰখা অৱস্থাত শ্বাবান মাহৰ দিনাখন যাতে আল্লাহে দুনিয়াৰ বুকুৰ পৰাই মোক উঠাই লৈ যায়, সেইটোৱে মই পছন্দ কৰোঁ। এতিয়া আমি গম পালোঁ যে শ্বাবান মাহৰ দিনাখনৰ বেছিকৈ আল্লাহৰ ইবাদত কৰিব লাগে আৰু ৰোজা ৰাখিব লাগে, কাৰণ হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে। আৰু শ্বাবান মাহৰ 15 তাৰিখৰ দিনাখন অৰ্থাৎ শবে বৰাতৰ দিনাখন 3 শ্ৰেণী মানুহৰ বাহিৰে সকলো মানুহৰ গুনাহ ক্ষমা কৰি দিব আল্লাহে। আৰু সেই 3 শ্ৰেণী মানুহ হৈছে 1 নম্বৰ, যিসকলে নিজৰ আত্মীয়তাৰ লগত সম্পৰ্ক নাৰাখে সেইসকল মানুহৰ কেতিয়াও দোৱা কবুল নকৰে। 2 নম্বৰ হৈছে আল্লাহৰ লগত শিৰিক কৰা মানুহৰ দোৱা কবুল নকৰে। 3 নম্বৰ হৈছে কাৰোবাৰ প্ৰতি হিংসা ভাৱ ৰখা মানুহৰ কেতিয়াও দোৱা কবুল নকৰে, আল্লাহে ক্ষমা কৰি নিদিয়ে। আৰু বেলেগ মাহতো আল্লাহে ক্ষমা কৰি দিয়াৰ পিছৰে কথা, কিন্তু শবে বৰাতৰ দিনাখনো সেই 3 শ্ৰেণী মানুহক আল্লাহে ক্ষমা কৰি নিদিয়ে। সেইকাৰণে আপুনি মই সেই 3 শ্ৰেণী মানুহৰ পৰাই আঁতৰি আহি আল্লাহৰ ওচৰত কান্দা কোটা কৰি আমি হিংসা ভাৱ এৰি যাতে আল্লাহৰ লগত সম্পৰ্ক কৰোঁ, আৰু সেইদিনাখন যাতে আমি অতীতত হৈ যোৱা গুনাহ যিমানবোৰ গুনাহ কৰিছোঁ সকলো গুনাহ সেইদিনাখন যাতে আল্লাহৰ ওচৰত কান্দা কোটা কৰি আমি আল্লাহৰ ওচৰত ক্ষমা বিচাৰি লওঁ, আল্লাহে নিশ্চয় আপোনাক মোক ক্ষমা কৰি দিব। সেইকাৰণে আশা কৰোঁ ইনশাআল্লাহ আপুনি মই যাতে এই শবে বৰাতৰ দিনে সেই ফজিলতসমূহ যাতে আমি লাভ কৰিবলৈ আপোনাক মোক সকলোকে তৌফিক দান কৰে। কাৰণ আপুনি মই অলপমান কাম কৰিম, কিন্তু তাত ফজিলত বহুত ৰাখিছে, কাৰণ আমি হৈছোঁ বহুত গুনাহগাৰ উম্মত, আমি বহুত গুনাহ কৰি থাকোঁ। সেইকাৰণে কিছুমান ফজিলতৰ দ্বাৰা কিছুমান আমলৰ দ্বাৰা যাতে আমি সেই গুনাহবোৰ যাতে আমি মাফ কৰি লওঁ, সেইকাৰণে আমি আল্লাহৰ ওচৰত সেইদিনাখনৰ ৰাতি যাতে বেছিকৈ কান্দা কটা কৰি আল্লাহৰ ওচৰত ক্ষমা বিচাৰি লওঁ, তওবাহ কৰোঁ ভালদৰে, যাতে আগন্তুক দিন আপোনাক মোক সকলোকে আল্লাহৰ শৰীয়ত মোতাবিক আল্লাহৰ হুকুম আহকাম মোতাবিক চলিবলৈ যাতে তৌফিক দান কৰে। আৰু হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নুৰানী পাকিজাৰ তৰিকাত সুন্নাত মোতাবিক যাতে আপোনাক মই সকলোকে চলিবলৈ তৌফিক দান কৰে, তাৰ কাৰণে আপুনি মই সকলোৱে দোৱা কৰিব লাগিব আৰু আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। আৰু আগন্তুক যি সাহাব ৰমজান মাহ আহি আছে, আৰু সেই ৰমজানৰ কাৰণে তৈয়াৰ হোৱাৰ কাৰণে আপোনাক মোক যাতে আল্লাহে সুস্থ শৰীৰ দান কৰে, তাৰ কাৰণে আল্লাহৰ ওচৰত বেছিকৈ দোৱা কৰিব লাগিব। সেইকাৰণে আপুনি মই ইনশাআল্লাহ সকলোৱে এই শবে বৰাতৰ দিনাখন আপোনাৰ মোৰ অতীতৰ হৈ যোৱা গুনাহৰ বাবে যাতে লজ্জিত হয় আল্লাহৰ ওচৰত এটোপাল চকুৰ পানী আল্লাহৰ ওচৰত পেলাওঁ, তেতিয়াহ'লে আল্লাহে নিশ্চয় আপোনাৰ মোৰ গুনাহ মাফ কৰি নেকিলৈ পৰিৱৰ্তন কৰি দিব। আৰু যিমানবোৰ আমাৰ অভাৱনাতন আছে, ৰুজিৰ অভাৱ আছে, আমি যাতে সেইদিনাখন আল্লাহৰ ওচৰত কান্দা কটা কৰি আল্লাহৰ ওচৰত দোৱা কৰোঁ, নিশ্চয় আল্লাহে সেই দোৱা কবুল কৰি আমাক ৰিজিক দান কৰিব। কাৰণ হাদিছৰ দ্বাৰা প্ৰমাণিত, নিজে হাদিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে শ্বাবান মাহৰ 15 তাৰিখৰ দিনাখন তোমালোকে দিনত ৰোজা ৰাখিবা আৰু ৰাতি নামাজ পঢ়িবা, আৰু সেই দিনাখনৰ ৰাতি আল্লাহে এলান কৰি কয় কোনোবা এনেকুৱা ব্যক্তি আছে নেকি ক্ষমা বিচৰা, মই সেই সকল ব্যক্তিক ক্ষমা কৰি দিম, আৰু ৰিজিক বিচৰা ব্যক্তি আছে নেকি মই সেই সকলক ৰিজিক দান কৰিম। তো আমি এতিয়া গম পালোঁ যে আমাৰ যদি কিবা ৰিজিকৰ অভাৱ থাকে তেনেহ'লে সেই দিনাখনৰ ৰাতি আমি যাতে আল্লাহৰ ওচৰত কান্দা কাটা কৰি ক্ষমা বিচাৰি তওবাহ কৰি ভালদৰে আল্লাহৰ ওচৰত ৰিজিক ৰোজগাৰৰ কাৰণে দোৱা কৰোঁ, নিশ্চয় আপোনাক মোক আল্লাহে ৰিজিক দান কৰিব। আশা কৰোঁ আপোনাক মোক সকলোকে আনিৱালা হাৰ উম্মাতক যাতে সঠিকভাৱে ইছলামক বুজিবলৈ আল্লাহ সুবহানাহু তাআলাই তৌফিক দান কৰে। আমিন।